নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ যোনটো DEEৰ এক্সাম হৈ গ'ল অলৰেডি, গ্ৰেড 4 গ্ৰেড 3। তো তাৰ 8 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হৈছিলে, 8 তাৰিখ 14 আৰু 15। তো তাত বহুতে কৈ আছে কাট অফ মাৰ্ক কিমান হ'ব, তাৰ ৰিজাল্ট কেতিয়া দিব। চ' সেইখিনি কথা আমি ডিটেইলছত কথা পাতিম আজি। চ' কাট অফ মাৰ্কটো মানে এনেকুৱা হ'ব আপোনাৰ, চাওক পষ্টটো অল আছাম ভিত্তিত আহিছে এইটো। চ' ইয়াত আপোনাৰ পষ্ট আছিলে, ড্ৰাইভাৰত আছিলে 3টা, জুনিয়ৰ এছিষ্টেণ্ট 9টা আছিলে আপোনাৰ, আৰু ষ্টেটিক এছিষ্টেণ্ট 8টা আছিলে, পিয়নত আপোনাৰ গ্ৰেড 4 পিয়ন 139টা আছিলে। চ' সেনেকৈ চাওক মানুহ বহুত বেছি হৈছিলে। চ' কাট অফ মাৰ্কটো আপোনাৰ মেক্সিমাম হিচাপত আপোনাৰ 75 to 80 তেনেকুৱা যদি আপোনাক মাৰ্ক থাকে, তো আপুনি ধাৰণা কৰিব পাৰে যে মই যোনটো শ্বৰ্ট লিষ্ট তাত আহিব পাৰোঁ বুলি। চ' কাৰণ এইটো এক্সামটো হৈছিল অল আছাম ভিত্তিত, তো আৰু পষ্ট আছিল টোটেল 230টা। তো বহুত লাখে এপ্লাই কৰিছে। তো আপোনালোকে নিজেই গম পাইছেই কাট অফ মাৰ্ক কিমান হ'ব পাৰে। আৰু যোনটো ইয়াৰ ৰিজাল্টৰ কথা হ'ল, ৰিজাল্টটো আপোনাৰ ইয়াৰ অক্টোবৰত আহিব বুলি জনা গৈছে। এতিয়ালৈকে অক্টোবৰত আহিব বুলি জনা গৈছে। চ' আপোনালোকে অক্টোবৰলৈকে অপেক্ষা কৰক আৰু নতুন নতুন জব আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই ছাইডৰ, যাতে নতুন নতুন জবৰ আপডেট আপোনালোকলৈ লৈ আনিব পাৰোঁ। ধন্যবাদ।